কয়দিন হয়েছে মাংস খাইছে না? টাকা খাইছি না মা, কয়দিন হইব? বহুত দিন হয়েছে। বন্ধুসকল চাওক, আজি বহুত দিনৰ পৰা মাংস খোৱা নাই এইটো পৰিয়ালে। আপোনালোকৰ কি অলপো দুখ নালাগে নেকি? আপোনালোকৰ মাতৃ ভাবি এই আইতাগৰাকীক কিবা এটা সহায় কৰক। আপুনি হয়তো সদায় মাংস খাই আছে, ফ্ৰিজত মাছ মাংস আপোনাৰ লোড কৰি খাই আছে আপোনাৰ সন্তানৰ কাৰণে, আপোনাৰ ফেমিলিৰ কাৰণে। এইটোতো এটা ফেমিলি হয়, এইটোতো আপোনাৰ ঘৰৰ নিচিনা এজন মাতৃ হয়, এইজনতো আপোনাৰ দেউতা নিচিনা এজন দেউতা হয়। গতিকে আপোনালোকে পাৰিলে অলপ সহায় কৰক, আৰু যদি নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক দেখাৰ সুযোগ কৰি দিব। আমার মা বাপ যদি বুড়া হয়ে যায় তবুও আম ফালাইতাম না, বিধবা সঙ্গে আম ফালাইতে পারতাম না। হয়, আসসালামু আলাইকুম এণ্ড নমস্কাৰ বন্ধুসকল। আজি 15 বছৰৰ পৰা এই বৃদ্ধ আইতাগৰাকী আৰু এই চাচাটো তেওঁলোকে বেমাৰৰ সৈতে যুদ্ধ কৰি আছে। বন্ধুসকল, মই বৰ্তমান আছোঁ দক্ষিণ দেৱস্থান, এনেকুৱা এটা দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত। আপোনালোকে দেখিলে আচৰিত হৈ পৰিব। বন্ধুসকল, মই পোনে পোনে তেওঁৰ পৰা জানিম, পিছত 2-3 শাৰ কথা কম। আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হৈছে চাইবা ৰাইজৰে কিতা হৈছে আপোনাৰ ঘটনাটা? বেমার কিতা বেমাৰ? তখন মানা আওয়াজ মানা মুখর গোটা ভিতরে গোটা ভিতরে গোটা। কয় বছর হয়েছে তোমার বেমাৰত? আর 15 বছর 15 বছৰ। কমবে 15 বছর 15 বছৰ। বন্ধুসকল, এই আইতাগৰাকীৰ এই হাতখনে এই ভৰিয়ে মানে টোটেল একো বস্তু কাম নকৰে। আমি বিকলাংগ বুলি যাক কওঁ, মানে গোটেই পেৰালাইচিছ হৈ গৈছে। এনেকৈ চাওক, ইয়াতে থিয় হ'ব পৰা নাই, বেৰাৰ লগত তেওঁ থিয় হৈ গোটেই জীৱনটো শেষ কৰি দিছে। আজি মই নিজে দেখি বৰ আচৰিত পাইছোঁ যে এই আইতাগৰাকীৰ এনেকুৱা এটা অৱস্থা। তেওঁলোকে মানে কিবা এটা খাবৰ ব্যৱস্থা নাই। ৰাইজে কিতা কইবা? না মাটিতাম পারি না, ভিতর লুকাই গেছে। ও মারতাম পারি না, বেমারের ওষুধ কর্তায় পয়সা নাই, কোনটা নাই, পয়সা নাই। আর ব্যান করি মুখর গোটা করতাম পারি না, কোনটা গিলতাম পারি না, বলতে পারো না, গিলতাম পারি না। এটা পিস ডাক্তারে খুঁজছেন নাগাল যাইতাম না গৌহাটি গুয়াহাটী। আর পেছে বন্ধুসকল, আইতাগৰাকী কথা ক'ব পৰা নাই, এনেকুৱা এটা অৱস্থা। চাওক, জীৱনৰ অন্তিমটো দিনলৈকে জীয়াই থাকিবৰ মন, খাই পৰিয়ালখন চলাই থাকিবৰ মন। আজি চাওক, এই চাচাজন এইটো লৈ তেওঁ জীৱন পোহপাল দি আছে। তো ঘৰৰ মেইন দুইজন মানুহ বেমাৰ, তেওঁলোকে অতি দুখীয়া। আমাৰ বৰবালিৰ দক্ষিণ দেৱস্থানৰ এইটো পৰিয়ালত মই উপস্থিত হৈছোঁ। চাওক, জীৱনৰ অন্তিমটো দিনলৈকে তেওঁলোকে চলিব বিচাৰিছে, তেওঁলোকে এই ঘৰখন লৈ আগবাঢ়ি যাব বিচাৰিছে। আজি কেনেকৈ বেমাৰত আক্ৰান্ত হৈ চাওক পৰি গৈছে, ইয়াতে থিয় হ'ব পৰা নাই, সেইটো তেওঁৰ শক্তি নাই। চাচা কিতা কৈতে চাইবা ৰাইজৰে? বাপ নাই এখন আমার সহায় করো, আমি এখানে দেখিয়া মানুষ খাইবার মানে বেমাৰ করতে টাকা নাই, বেমারের চিকিৎসা করতাম কোনো পয়সা কোনো নাই। বন্ধুসকল চাওক, এনেকুৱা এটা চিটুৱেশ্যনত মই আহি উপস্থিত হৈছোঁ। এই মানুহ চাচাজনে কথা ক'ব পৰা নাই, তেওঁলোকৰ বেমাৰ আৰু বেমাৰ, এটাৰ পিছত এটা বেমাৰ। এই আইতাগৰাকীৰ অৱস্থা আপুনি চাওক, ডাইৰেক্ট এতিয়া বেৰৰ লগত আছে। মানে মুঠতে তেওঁলোকক টকা লাগে, যিমান আপোনালোকে পাৰে সময় আপোনালোকৰ দেউতা ভাবি, আপোনালোকৰ মাতৃৰ নিচিনা ভাবি। কিয়নো আপোনাৰ মাতৃ যদি এনেকুৱা হ'লে হয়, হয়তো আপোনাৰ লাখ লাখ টকা আছে। আজি এই মাতৃগৰাকী, এই আইতাগৰাকী চাওক, এনেকুৱা ভৰি চৰি একো কাম কৰা নাই। তেওঁলোক মানে পেৰালাইচিছ বুলি কয় যিটো বেমাৰ, দেখিলে বহুত দুখ লাগে। আৰু এই চাচাজন চাওক, বহুত বেমাৰ আছে, ভিতৰৰ পৰা একো কথা ক'ব পৰা নাই। এই মানুহজনৰ মুখৰ ভিতৰত কিবা হৈ গৈছে। গতিকে মই সকলো ৰাইজক, মোৰ ভিউৱাৰ্ছক, আমাৰ হোজাই জিলাৰ সকলো মানৱ দৰদী বন্ধুসকলক, বিদেশত থকা ভাই বন্ধুসকলক মই এটা অনুৰোধ জনাম, এই আইতাগৰাকীৰ নিজৰ একাউণ্ট নাম্বাৰ আছে, মই টাইটেলত লগাই দিম আৰু স্ক্ৰীনশ্বট লগাই দিম। আপোনালোকে যিমান টকা পাৰে এই ফেমিলিটোক, এই দুখীয়া অসহায় ফেমিলিটোক আপোনালোকে সহায় কৰক। 10-5 টকা দিলে আপোনাৰ একো নহয়। আজি এই আইতাগৰাকীয়ে খাব পাৰিব, এই টকাৰে তেওঁ ঔষধ কিনিব পাৰিব। এই চাচাজনৰ অৱস্থা চালে খোজকাঢ়িব নোৱাৰে, এই মানুহজন চলা ফিৰা কৰিব নোৱাৰে, এনেকুৱা এটা অৱস্থা। অলপ যদি আপোনালোকে 10-20 হাজাৰ টকা, 30 হাজাৰ টকা গোটাই দিয়ে, তেনেহ'লে এই ফেমিলিটোৱে খাব পাৰিব ঔষধ। এই আইতাগৰাকী আৰু চাচাগৰাকীৰ এজন ল'ৰা আছে, তেওঁ কি জনাব বিচাৰিব ৰাইজক, কিতা কইবা ৰাইজ? আসসালামু আলাইকুম। আমার যত ভাইসকল আছে, যত বন্ধুসকল আছে, চাচা বহিনসকল সবাই আমার দেখায়। আমার মা মানে আজ 15-16 বছর থেকে এক জায়গাত ফোন আর এক জায়গাত মানে বুয়া আগা মুতা সব কিছু ও জায়গাত মানে ওলা জায়গাত পড়ে দিয়েছেন। আর বাবা
বাবা মানে আটটা পারেন না ও বগলি লইয়া মানে সবসময় তাই বগলি লিয়ে আটন ডাক্তার করে নিতে হইলো মানে তাদের ঠেলাত করিয়া নেই আর ঠেলাত করে আনি আর আড়িতে পারেন না বগলি মারি মানে তাই না আটন আর মা বাবার লইয়া আমি সবসময় কাম কাজ করিয়া চলি আর কোনো মানুষে আমি ভিক্ষার মানে বিদ্যাসন মানে ফালাই দেয় মা বাপরে ইলা আমি ফালাইতাম না মা বাপরে লইয়া আমি সবসময় মানে হাজিরা দিন করি আনি কাম করিয়া মা বাপরে খাবাই আর আমি ওলা চলি অবশ্য রাইজৰ সহায় রাইজরে কইয়ার মানে 2-1 টাকা দিয়া সহায় করিয়া যা পারো তা দিয়া সহায় করিয়া আমার মা বাপ যদি বুড়া হয়ে যায় তবুও আমি ফালাইতাম না বিদ্যাসন আমি ফালাইতে পারতাম না আমি জেলা বাড়ি মানে ওলাই সবার আমার মা বাপরে আমি লইয়া ইনকাম করিয়া খাবাই মু হাজিরা কাম করে হলে আমার মা বাপরে ফালাইতাম না কোনো জায়গায় সবসময় হাজিরা দিন হাজিরা করিয়া আমি মানে মা বাপরে চাই ৰাইজৰ সহায় রাইজর সহায় করিয়া বন্ধুসকল চাওক আজি পুত্ৰই নিজৰ দেউতাৰ কাৰণে নিজৰ মাতৃৰ কাৰণে এনেকুৱা কৈছে আমি দেখিছোঁ বা তেওঁ নিজে জানে বৃদ্ধ হ'লে দেউতাক মাক নি বৃদ্ধাশ্ৰমত নি তৰি দিয়ে আজি এই ল'ৰাজনে আজি নিজৰ মা দেউতাৰ কাৰণে আপোনালোকৰ ওচৰত ভিক্ষা খুজিছে মই দিন হাজিৰা কৰি খাওঁ আৰু যদি নোৱাৰোঁ যিমান সময়লৈকে ট্ৰাই কৰিম কিন্তু এতিয়া ইতিমধ্যে চিকিৎসাৰ নামত অলপ টকা লাগে আপোনালোকে যিমান সম্ভৱ পাৰে এটা কৰাৰ একাউণ্ট নম্বৰ আছে ফোনপে নাই গতিকে আপোনালোকে অলপ কষ্ট কৰি হ'লেও এইটো একাউণ্টত পইচাটো দিব কিয়নো অত্যন্ত জৰুৰী আপোনালোকে জানে এনেকুৱা দুখীয়া পৰিয়ালৰ কাষত মই থিয় দিওঁ আপোনালোকে যথেষ্ট শ্বেয়াৰ কৰে আৰু এনেকুৱা পৰিয়ালে সহায় পায় আজি এই দাদাজনে যিটো কথা কৈছে মোৰ দেউতা মা যদি বুঢ়া হয় তেতিয়াহ'লে মই পেলাব নোৱাৰিম এই কথাটো শুনি মোৰ দুখ পাইছোঁ আৱেগিক হৈছোঁ আপোনালোকৰ অলপ সহায় বিচাৰিছোঁ যাতে এইটো পৰিয়ালক সহায় কৰক কিয়নো মই আকৌ কৈছোঁ হোজাই জিলাৰ দক্ষিণ দেৱস্থানৰ বৰবাৰীত এই তেওঁৰ গড় অতি দুখীয়া নিৰীহ মানুহ আজি 15 বছৰৰ পৰা বন্ধুসকল মাত্ৰ 1-2 মাহ যদি কোনোবা মানুহ বেমাৰ হয় এই মানুহজনে ক'ব পাৰিব বেমাৰ কাক বোলে বৰ দুখ লাগে আজি 15 বছৰৰ পৰা এই আইতাগৰাকী এনেকুৱা পৰি আছে এই চাচাগৰাকী তেওঁ এনেকুৱা পৰি আছে আৰু এই ল'ৰাই বহুত কষ্ট কৰি যেনে কোনোবা এইটো চিনিব পাৰে বহুত কষ্ট কৰি আজি খুৱাই আছে কিন্তু অৱশেষত আপোনালোকৰ সহায় বিচাৰিছে আপোনালোকে পাৰিলে এই পৰিয়ালটোক 10-5 টকা দি সহায় কৰক সহায়ৰ অত্যন্ত জৰুৰী আপোনালোকে যদি 10-5 টকা দিয়ে তেন্তে আপোনাৰ একো কম নহয় বন্ধুসকল 10-5 টকা দি অলপ কষ্ট কৰিলে একাউণ্টত পইচাটো দিয়ক অতি জৰুৰী এই পৰিয়ালটোক পইচা দিয়াটো অন্তত মৰাৰ আগতে আইতাগৰাকী আৰু এই চাচাই অলপ কিবা এটা খাই মৰিব পাৰিব নিজৰ মেডিচিন কৰিব পাৰিব গতিকে আশা কৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কিবা প্ৰশ্ন থাকে মোক কৰিব পাৰিব অত্যন্ত জৰুৰী মই নিজে দেখিছোঁ আপোনালোকে অলপ সহায় কৰক সহায়ৰ অত্যন্ত প্ৰয়োজন বিশেষকৈ বিদেশত থকা ভাই বন্ধুসকলে যাতে এইটো পৰিয়ালক সহায় কৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে আন দুজনে দেখিব পাৰে আজি আপোনাৰ দেউতা ভাবি আপোনাৰ মাতৃ ভাবি এই পৰিয়ালটোক সহায় কৰক অতি জৰুৰী 100 টকা 50 টকা তোমাৰ আপুনি আৰু মোৰ কাৰণে ইমান ডাঙৰ নহয় কিন্তু এইটো পৰিয়ালক 100 টকা 10 টকা 50 টকা 1 টকা যদি কৰি দিয়ে তেনেহ'লে বহুত টকা হৈ যাব এই টকাৰে এই আইতাগৰাকীয়ে এই বৃদ্ধ মই আকৌ দেখুৱাইছোঁ তেওঁলোকক চাচি তোমাৰে যদি কেউ পইচা কৰি দিয়ে তে তুমি ৰাইজ কিতা কৰবা দয়া করো দয়া কৰবা